ভালপোৱা বুজাবলৈ হাজাৰ হাজাৰ কথা খৰচ কৰাৰ কোনো প্ৰয়োজন নাই। যিয়ে বুজি পাব তেওঁ চকুৰ ভাষাতে বুজি পাব, আৰু যিয়ে নুবুজে তাৰ ভাৱে জীৱন দিলেও নুবুজিব। যিজন ব্যক্তিৰ ভাৱে তুমি অপেক্ষা কৰি আছা সেইজন ব্যক্তিয়ে তোমাৰ ভাৱে অপেক্ষা কৰে নে নাই সেইটো আগত জনা প্ৰয়োজন। অকলে অকলে অপেক্ষা কৰি সময় নষ্ট নকৰিবা, কাৰণ সময় কাৰো বাবে অপেক্ষা নকৰে। মৰিবলৈ অকণমান বিষ খালেই হয়, কিন্তু জীয়াই থাকিবলৈ বহুতো বিষ হজম কৰিব লাগে। জীৱনত কষ্ট তেতিয়াই হয় যেতিয়া ভালপোৱা মানুহটোক চাব পাৰি কিন্তু চুব নোৱাৰি। অৱহেলিত ভালপোৱা মানুহবোৰে জানে ডিপ্ৰেশ্যন কাক কয়। জীৱনত সুখী হ'বলৈ বেছি একো নালাগে, মাত্ৰ লাগে সততা, বিশ্বাস আৰু ভালপোৱা। জোৰ কৰি হাঁহিব পাৰি, কিন্তু জোৰ কৰি ভালো থাকিব নোৱাৰি। কষ্ট এনেকুৱা এটা বস্তু যি কেৱল নিজেই বহন কৰিব লাগে, ইয়াৰ ভাগ কোনেও নলয়। তিনি ধৰণৰ বুদ্ধিমান মানুহৰ পৰা দূৰত্ব বজাই ৰখা উচিত: যিজনে বেছি বুজে, যিজনে নিজৰটোৱে বুজে, আৰু যিজনে এটা ক'লে আন এটা বুজে। জীৱনত হয়তো বহুত কিবা পাবা, কিন্তু হেৰাই যোৱা দিনবোৰ আৰু কেতিয়াও ঘূৰাই নাপাবা। যিয়ে বিচাৰে তেওঁ নাপায়, আৰু যিয়ে পায় তেওঁ তাৰ সঠিক মূল্য দিব নাজানে। টকাৰে সকলো কিনিব পাৰিলেও যোগ্য সন্মান আৰু সঁচা ভালপোৱা কেতিয়াও কিনিব নোৱাৰি। হাৰ মানি লোৱা নাম জীৱন নহয়, যুদ্ধ কৰি জীয়াই থকাৰ নামেই জীৱন। পৃথিৱীৰ বেছিভাগ মানুহ অশান্তিত ভোগে, প্ৰিয় মানুহটো থকাৰ পাছতো তাক নোপোৱাৰ বেদনাত। আটাইতকৈ দামী হ'ল এটা মানুহ, আৰু সেই মানুহটোৰ দাম সকলোৱে তেতিয়াই বুজে যেতিয়া পৃথিৱীৰ পৰা বিদায় লয়। সহজ সৰল নহয়, পাৰিলে অলপ জটিল হোৱা, কাৰণ মানুহে তোমাৰ সৰলতাক ব্যৱহাৰ কৰিলেও তোমাৰ কঠোৰতাক ব্যৱহাৰ কৰিব নোৱাৰে। ভাবিছিলোঁ তোমাৰ ভালপোৱাই মোক সলনি কৰি দিব, কিন্তু শেষত তোমাৰ অৱহেলাই মোক সলনি কৰিলে। পৃথিৱীৰ সকলোতকৈ ডাঙৰ অনুভূতি হ'ল মাজৰাতি কাৰোবাক মিছ কৰা।